জয় শ্রীরাম। আমার ভারতবর্ষর যেটো 500 বছৰীয়া যেটো বিবাদ চলি আছিল, এই বিবাদটো ৰায়দান হোৱাৰ পিছত, কোৰ্টৰ পৰা ৰায়দান হোৱাৰ পিছত শান্তিত যেনেকৈ আজি অযোধ্যাত আমাৰ এই ভব্য মন্দিৰটোৰ প্ৰাণ প্ৰতিষ্ঠা আজিৰ দিনত হৈ আছে। আমাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী এখেতে আজি আমাৰ এই ভব্য মন্দিৰটো শুভ উদ্বোধন কৰিব। এইটো উপলক্ষ কৰি আমাৰ এই গোসাইগাঁৱত আমি সৰু এই চহৰত আমিও আনন্দ উৎসৱ আমি ইয়াতে পালন কৰি আছোঁ। আৰু আমাৰ কাৰণে এইটোৱে ভাল যে কোনো বিবাদ নোহোৱাকৈ হিন্দু, মুছলমান, শিখ, বৌদ্ধ, জৈন যিমান আমি ভাৰতবৰ্ষত বাস কৰোঁ বিভিন্ন জনজাতিলৈ তেখেতসকলে এই আমাৰ এই ভব্য মন্দিৰৰ আদৰণি জনাইছে। ইয়াকে একলগত লৈ আমি যাতে শান্তি সম্প্ৰীতিত থাকিব পাৰোঁ এইখিনি আশা কৰিছোঁ। আৰু লগতে আজি আমাৰ এই ভব্য মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে হিচাপত আমি ইয়াতে যজ্ঞৰ আয়োজন কৰিছোঁ। আমাৰ ইয়াতে গোসাইগাঁৱত বিভিন্ন মঠ মন্দিৰ, তাৰপিছত চাওক আমাৰ ক্লাবত বিভিন্ন জাগাত আজি অনুষ্ঠান চলি আছে বিভিন্ন প্ৰকাৰে। কোনোবা পূজা কৰি আছে, কোনোবা যজ্ঞ কৰি আছে। আৰু আমাৰ এই অনুষ্ঠানটো হোৱাৰ পিছত ইয়াতে ভাণ্ডাৰাৰো আয়োজন কৰা হৈছে। আৰু আমি আশা কৰিছোঁ আমাৰ গোসাইগাঁও নগৰবাসী ৰাইজ ইয়াতে আহি আমাৰ এই যজ্ঞ শেষ হোৱাৰ পিছত ভাণ্ডাৰাত উপস্থিত হৈ ভাণ্ডাৰা প্ৰসাদ গ্ৰহণ কৰিব। এইখিনি ধন্যবাদ। ভব্য শ্ৰী ৰামললা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আজি 500 বছৰ পিছত হিন্দু সনাতনী আমাৰ যি তাৰমানে পৰম্পৰাগত আমাৰ মৰ্যাদা পুৰুষোত্তমৰ ৰামললা মন্দিৰৰ ভব্য যি শুভ উদ্বোধন আজি হ'বলৈ গৈ আছে, তাক লৈ আমি বিশ্ববাসী আৰু আমি বিশ্বত বসবাস কৰা প্ৰতিজন হিন্দু সনাতনী সম্প্ৰদায়ৰ আমি আজি বহুত আনন্দ তথা গৌৰৱ অনুভৱ কৰিছোঁ। আৰু ভাৰতীয় হিচাপে বিশেষকৈ আমি এইখন শুভক্ষণত বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে আজিৰ দিনখনত আমাৰ কাৰণে ৰামলালাৰ যি প্ৰাণ প্ৰতিষ্ঠা তাত হ'বলৈ গৈ আছে 12টা 22 মিনিটত। এইটো আমাৰ কাৰণে এক ইতিহাস হৈ ৰ'ব। আৰু মা ভাৰতীৰ বুকুত মা ভাৰতীৰ সন্তান আৰু মা ভাৰতীৰ যি আমাৰ ইষ্ট, আমাৰ যিজন তাৰমানে মৰ্যাদা পুৰুষোত্তম, তেওঁৰ যে আজি ভব্য মন্দিৰ আজি শুভ উদ্বোধন হৈ আছে। এইখন অকল মন্দিৰে নহয়, এইখন আমাৰ সনাতনী পৰম্পৰা যি শাশ্বত, যি সত্য, যি সনাতন, তাৰ যি তাৰমানে প্ৰতিষ্ঠা যুগ যুগান্তৰৰ পৰা হৈ আছে, আদি অনাদিৰ পৰা হৈ আছে, যাৰ কোনো অন্ত নাই। তাৰ আজি শুভক্ষণত আপোনালোকক সকলক ভাৰতবাসীক তথা প্ৰতিজন বিশ্ববাসীৰ, প্ৰতিজন হিন্দু ধৰ্মাৱলম্বী, প্ৰতিজন সনাতনী, প্ৰতিজন ভাৰতীয় নাগৰিকক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আমি এই শুভক্ষণত আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তথা অনাগত দিনত আমি ভাৰতবৰ্ষক বিশ্বগুৰুত প্ৰতিষ্ঠা কৰাৰ কাৰণে আৰু আমাৰ মৰ্যাদা পুৰুষোত্তমক আমি যেনেকৈ আজি প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছোঁ, আমি আশা ৰাখিছোঁ আগন্তুক দিনবোৰত আমি ভাৰতক বিশ্বগুৰুত প্ৰতিষ্ঠা কৰি আমি ভাৰতক বিশ্বগুৰু হিচাপে পৰিগণিত কৰিবৰ কাৰণে আপোনালোকৰ সকলৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ।